তো হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ আশা কৰোঁ ভালে আছে। তো আজি ৰাতি লৈছোঁ আমাৰ অসমৰ জনপ্ৰিয় ৰবি শৰ্মাৰ নতুন চিনেমা আহিছে। চ' সকলোৱে গম পায়, হয়তো যিসকলে ফেচবুকত দেখিছে সেইসকলে হয়তো গম পায় যে আমাৰ ৰবি শৰ্মাৰ নতুন চিনেমা আহিছে ৰুদ্ৰ। মহাদেৱ বৰবৰুৱা, ক্ৰাইম ব্ৰাঞ্চ স্পেচিয়েল অফিচাৰ। মোৰ নামটো শুনিছে নিশ্চয়। তো যিসকলে গ্ৰীণ গাৰ্কৰ চিকাৰ চিনেমা চাই উঠিছে, তাতে বহুতৰ কমেণ্ট আছে, কমপ্লেইন আছিলে যে এক্টিংটো ভাল হোৱা নাই। তো আপোনালোকে যদি এক্টিংটো চাব খোজে তেতিয়াহ'লে অপেক্ষা কৰক, ৰবি শৰ্মা দেৱৰ চিনেমা আহি আছে। ডাইৰেক্ট ডিছকাশ্যন ষ্টাৰ্ট কৰোঁ, তোমাৰো সময় বেছি নলওঁ। কমেডি পাব, প্লাছ একশ্যন পাব, আৰু এটা কাহিনী, ধুনীয়া কাহিনী সৈতে জনগোষ্ঠীসমূহ আহিছে দুটা। দেখাব ওলাইছে। আজিৰ পৰা 4 বা 5 বছৰৰ যি ধৰণে চিনেমাৰ আমি বাজেট কৰিছিলোঁ, সেই ধৰণৰ বাজেট কৰি আপুনি চিনেমা কৰিব নোৱাৰে। ৰুদ্ৰখন হৈছে আমাৰ অসমীয়া থলুৱা চিনেমা।